हेलो फ्रेंड्स मोर चैनल स्वागतम जनालो आधार कार्ड नतुन अपडेट आइसे जदि आपनालोके आधार कार्ड बनाइसे तेनहले पीवीसी कार्ड केनेকৈ आवेदन करिवो आरो केनेকৈ आवेदन करिवो মই গোটে ডিটেইলস টু স্টেপ বাই স্টেপ দেখাই যে ভিডিওটো হেকলৈকে চাই থাকিব আৰু এপ্লাই কৰা লিংকটো মই ভিডিও ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিওটা আগতে পাই যাব তেনেহলে বেছি দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব তাৰ সার্চ কৰিব uida.gov.com সার্চ কৰিব তাৰ পিছত এনেধৰণৰ এটা পেজ খুলি যাব তাৰ পিছত হোম ইউডিয়াত ক্লিক কৰিব তাৰ পিছত এনেধৰণৰ এটা পেজ খুলি যাব তাত লিখা আছে অৰ্ডাৰ আধাৰ কাৰ্ড পিভিসি তাত ক্লিক কৰিব তাৰ পিছত এনেধৰণৰ এটা পেজ খুলি যাব তাৰ পিছত আধাৰ নম্বৰটো বহাই দিব আধাৰ নম্বৰটো বহাব মই বহাই আছো তাৰ পিছত ক্যাপচা আইডি বহাই দিব যেনেকা আছে সেম টু সেম তাত বহাই দিব তাৰ পিছত যদি মোবাইল নম্বৰ ৰেজিষ্ট্ৰেচন কৰা আছে নালাগে যদি ৰেজিষ্ট্ৰেচন কৰা নাই তেনেহলে এই টিক চিন দিব তাৰ পিছত মোবাইল নম্বৰটো টিক চিন দিব তাৰ পিছত মোবাইল নম্বৰটো ইয়াত বহাই দিব তাৰ পিছত সেন্ড ওটিপিত ক্লিক কৰিব তাৰ পিছত মোবাইলত এটা ওটিপি যাব ওটিপিটো ইয়াত বহাই দিব ওটিপিটো ইয়াত বহাই দিব ওটিপি বহাৰ পিছত টিক চিন দিব তলত তাৰ পিছত টিক চিন দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিব তাৰ পিছত এনেধৰণৰ পেজটো খুলি যাব তাৰ পিছত পেমেন্ট কৰিব লাগিব মেক পেমেন্টত ক্লিক কৰিব এই লোডিং আছে তাৰ পিছত এনেধৰণৰ এটা পেজ খুলি যাব তাৰ পিছত কাৰ্ড নম্বৰ বহাব লাগিব এটিএম কাৰ্ডৰ নম্বৰ বহাব লাগিব তাৰ পিছত এক্সপ্ৰে মন্থ and year বহাব লাগিব তাৰ পিছত চিবিবি নম্বৰ বহাব লাগিব তাৰ পিছত কাৰ্ড হোল্ডাৰৰ নাম বহাব তাৰ পিছত প্ৰসিড ক্লিক কৰি দিব সো মই পেমেন্ট নকৰো এইখিনি জাস্ট দেখাই দিলো পেমেন্ট কৰাৰ পিছত এটা ৰেফাৰেন্স নম্বৰ ওলাব সেই নম্বৰটো ৰাখি দিব যাতে এটো নম্বৰ দি চেক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডটো হৈছে কি নাই এইখিনি আছিল সো ভিডিওটো যদি ভাল লাগিছে কমেন্ট কৰি জনাব লগতে শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ